গাইস বাহিৰত বহুত ঠাণ্ডা কুঁৱলী পৰি আছে টাইম হৈছে এতিয়া 8:30 31 ডিচেম্বৰ পিকনিক খাওঁ আমি তো অলপ পিছত ওলাই যাম আৰু ইয়াৰ ঘৰৰ পৰা গাইস ওলাই ল'লো এতিয়া সময় হৈছে আপোনাৰ 12টা বাজিবই আৰু 10 মিনিট আছে তো এতিয়া যাবলৈ ওলাইছো বজাৰলৈকে তো আজি খানা খাম আমি 31 ডিচেম্বৰ লাষ্ট তো এই 2024 চনৰ এটো মোৰ লাষ্ট ভিডিও তো আজি পিকনিক খাম বুলি ভাবি আছো লগৰকেইটাৰ লগত মিলি তো এতিয়া বজাৰলৈকে যাওঁ একবাৰ চাই আহো কি পাওঁ তো গাইস আজি আমাৰ পিকনিকৰ আইটেমো বেছি নাই অকল ব্ৰইলাৰ থাকিব গাহৰি থাকিব তো এতিয়া লগৰকেইটাক লগ কৰোঁ সবে আমাৰ য'ত পিকনিক খোৱা হ'ব তাতে লগ কৰোঁ লগ কৰি পেলাই বজাৰত যাম আমি বিচাৰি গৈ আহিছোঁ পথাৰত পুৰা খোলা পথাৰত খুৰি বিচাৰি আছোঁ আমি তো আমাৰ সদস্য আহিব নাই এতিয়াও তো আমাৰ তম্বুটো এই আগত আছে একদম আগত দেখাইছোঁ দেখা পাই নাপায় এইটো আমাৰ তম্বুটো চাই দেখুৱাই আছোঁ আমি ধুনীয়াকৈ আমাৰ ওচৰতে আৰু এটা ঠাই আছে এই নীলাকৈ যোনটো দেখা পাইছে আপোনালোকে এইটো এটা তো লগৰকেইটা এতিয়াও আহিব নাই আমি ইফালে খুৰি বিচাৰি হাহাকাৰ বাজেট মিলা নাই এতিয়াও বক্সৰ ভাড়া কৰিছিলোঁ কিন্তু বক্সটো আহি নাপাল মানে বেলেগে বুকিং কৰি লৈছে সেইটো গ'ল তো এতিয়া আৰু নতুনকৈ বেলেগক ফোন কৰিলোঁ তাই কৈছে 60% চান্স আছে এতিয়া কি হয় চাওঁ তো আমাৰ সদস্য নম্বৰ 1 সদস্য নম্বৰ 2 আৰু এইফালে মই এজন ফাইনেলি গাইছ গাহৰি মাংস আহি গ'ল এয়া চাব পাৰে এই তেৰি খানাৰ মেইন এইটো ধৰি চাব পাৰে আমাৰ টেণ্টটো ধুনীয়াকৈ বনালোঁ আৰু বজাৰ কৰাখিনি হৈ গ'ল সদস্য নম্বৰ কিমান আছিল 3 4 এইফালে 5 বজাৰখিনি ইয়াতে আছে দেখাই আছোঁ আপোনালোকক হালধি নিমখ এইফালে মাংস কিন্তু ব্ৰইলাৰ গাহৰি আহি আছে আৰু এইটো তেল পাতকাহি আৰু এইফালে আলু পিঁয়াজ ধনিয়া কিবা কিবি আছে আৰু জলকীয়া তো আজি জলদাৰ খানা হ'ব খাপ্পানে হা খাপ্পানে ৰাহুল গান্ধী আমাৰ এই মাংস চুৰ পাইছে তাকে যে বহি আছোঁ মই পুৰা ধুনীয়া এটা ভিউ পাই দেখাইছোঁ আপোনালোকক এয়া সূৰ্য মাৰ যাই আছে ধুনীয়াকৈ এয়া আৰু এই আগত আছে ট্ৰেইন লাইন এই ট্ৰেইন লাইন আছে ৰাতি ট্ৰেইন যোৱা দেখা পাব আপোনালোকে আৰু আমাৰ ওচৰতে খাই আছে এইটো এটা আৰু এইফালে এটা গান বাজি আছে এইপিনে এটা আৰু এই আগত এটা আছে তো ধুনীয়াকৈ হ'ব ইয়াতে আৰু এতিয়া চুকা বনোৱাৰ কাৰণে কিবা কৰিছিলোঁ কিন্তু ইয়াতে নহ'ব এইখিনি মানে হ'ব চুকাটো আৰু ইয়াতে লাইট লগাম এতিয়া আমাৰ মাংস হৈ আছে এয়া ব্ৰইলাৰ এইফালে গাহৰি হৈ শেষ মানে এইফালে উজ্জ্বল আমাৰ সদস্য নম্বৰ 5 6 আৰু এইফালে বহুতকেইটা আছে মোটামুটি আমি 14-15 জনমান আছোঁ এইফালে আমাৰ ঘৰটো আছে ধুনীয়াকৈ আপোনালোকক কালি ৰাতিপুৱা ভালকৈ দেখাম তো এতিয়া পুৰা গান চান বাজি আছে একদম শুনি নাপায় একদম এইফালে লাইট চাইট লগাই দিছোঁ বঢ়িয়াকৈ তো গাইছ ধুনীয়া খানা হৈ আছে আমাৰ নাচ গান ধুনীয়াকৈ হৈ আছে এই ভিডিঅ'টো কি হয় নাজানো কিন্তু নতুন বছৰ উপলক্ষে আপোনালোক সকলোকে হেপী নিউ ইয়াৰ তো আগন্তুক বছৰত আপোনালোকৰ যিখিনি মনৰ আশা আছে সকলো পূৰণ হওক ইফালে আমাৰ বেডৰুম চাব পাৰে ধুনীয়া আৰু এইটো একদম তো এতিয়া উজ্জ্বলে মাংস বনাবলৈ চাওঁ কি বনাই উজ্জ্বল কি বনোৱা ব্ৰইলাৰ বনাব এতিয়া ই জানানে বনাবা সঁচাকৈ দিব না জোনাক এইফালে আমাৰ ৰাহুল দাও আছে ৰাহুল হাই কৰি দিয়ে বঢ়িয়া The next day. কিমান কুঁৱলী পৰিছে আৰু ৰাতি কি হ'ল কি নহ'ল একো দেখাব নাপালোঁ আৰু এইফালে কেৰাহী চেৰাহী এনেকৈ পৰি আছে বাচন চাচন ধুব লাগিব এতিয়া আৰু এইখিনি চাফা কৰিব লাগিব মানে পথাৰখিনি কিবা খেতি কৰিব বোলে সেইটো কাৰণে এইখিনি চাফা কৰি থ'ব লাগিব তো গাইছ ভিতৰত এনেকৈ অলপমান ৰাহুল
ধুনীয়া আৰু আমি মেজি জ্বলাই দিলোঁ মানে তম্বুটো আৰু এইফালে বাচন চাচন ঠিক কৰা হ'ল 1 2 3 4 5 6 7 8 আৰু 9 আছিলে আৰু মই 10 আৰু 3জন আহিছিলে এতিয়া পলাল ৰাতিপুৱা পলাইছে কাম কৰিব ভয়তে এইফালে জুই জ্বলি আছে হেপী নিউ ইয়াৰ গাইছ তো গাইছ জাষ্ট শুই উঠিলোঁ এতিয়া আবেলি হৈছে আৰু লাহেকৈ তো গাইছ আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এইখিনিয়ে আছিলে ভিডিঅ'টো কি হ'ল কি নহ'ল একো নাজানো মানে একদম অৱস্থা নোহোৱা হৈ গৈছে যোৱাকালি খাই দাই তো এতিয়া অলপ টোপনি মাৰিছোঁ ভাবিছোঁ ওলাই যাম চাগে টোপনি ফালে যাম তো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ আৰু আপোনালোকক আগতীয়াকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ তো আজি কাৰণে বাই বাই আৰু ভোগালী বিহুত আপোনালোকক ধামাকা ভিডিঅ' দেখাম আইতাহঁতৰ তাত যাম পিঠা চিঠা খাম আৰু কেইটামান গাঁৱত যাম মানে মাতিছে তো পিঠা চিঠা খাব যাম আৰু বঢ়িয়াকৈ ভোগালী বিহু উপলক্ষে তো চাই থাকিব ভাল লাগিব তো এতিয়া আবেলি হৈছে আৰু লাহেকৈ বম টোপনি মাৰিলোঁ আজি বম টোপনি মাৰিলোঁ আজিৰ কাৰণে বাই বাই হেপী নিউ ইয়াৰ গাইছ বাই বাই